সাব্বাস দেবর সাব্বাস বঢ়িয়া দেবর বঢ়িয়া তোর মন্ত্ৰৰ সঁচা এটা ভাল গুণ আছে বুজিছ আজি হাতদিনা কোমলৰ বেগ তোৰ মন্ত্ৰই একেদিনা নাইকিয়া কৰি পেলালে আপোনালোকৰ আশীৰ্বাদত অলপ চলপহে চৰ্চা কৰিছোঁ আচ্ছা অলপ চলপ চৰ্চা কৰিছোঁ আৰু মই শুনিছো তই হেনো জ্যোতিষ বিদ্যাটো পাৰ্গত দাদা জ্যোতিষ বিদ্যা পাৰ্গত মানে আপোনালোকৰ আশীৰ্বাদতে আৰু মোৰ আজিৰ দিনটো কেনেকৈ পাৰ হৈ যাব তই ক'ব পাৰিবিনে নোৱাৰিব নকওঁ পিছে সেই আজি সেই বেজী হ'ল টাইমটো বেয়া হৈ গ'ল বাৰু তই যি জানা মোৰ ভৱিষ্যতৰ কথা লগতে আজিৰ কথাটো মোৰ কেনেকৈ পাৰ হৈ যাব তই কৈ যাচোন নহ'লে তই কাম কৰ ইয়াতে ভালদৰে চিন্তা কৰ মই হওঁ মন্দিৰৰ পৰা ভাল বাৰু ভাল ৰাইজৰ লগত লেনদেন কৰি তই সেই পৰম্পৰাকে ভংগ কৰিব নোৱাৰ অৱশ্যে এইটো মোৰ আদেশ নহয় এইটো এখন ঘৰত 100 বছৰৰ সংবিধানৰ নিৰ্দেশ মোৰ ককা আৰু ককাৰ আদেশ সেই আদেশ মৰ্মে এইখন ঘৰৰ মানুহে বাহিৰা মানুহৰ লগত কেতিয়া সম্পৰ্ক ৰাখিব নোৱাৰে প্ৰাঞ্জু অৰ্থাৎ লাগে ন সেই বন্ধ একদম থকা ৰূপালী সোণালী মাছবোৰৰ দৰে সিহঁতে যেনেকৈ বন্ধ পানীৰ মাজত আবদ্ধ হৈ থাকে ঠিক সেইদৰে এইখন ঘৰৰ প্ৰতিজন সদস্য এই চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকাটো মই বিচাৰো প্ৰাঞ্জু তোমাৰ ধাৰণা সম্পূৰ্ণ ভুল এতিয়া সময় সলনি হ'ল দুটাত তোমালোকৰ 100 বছৰীয়া পুৰণা নিয়ম হৈ থকা এতিয়া উৱে খাই নিশ্চিত কৰিব হ'ল হয় তই কি ক'ব বিচাৰিছ মই ক'ব বিচাৰিছো এই বন্ধ একদম থকা ৰূপালী সোণালী মাছবোৰ এতিয়া মুকলিভাৱে বিৰাট চৰি ঘূৰি ফুৰা হ'ল তুমি আহিছা